বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান মোৰো ভালে মই মোৰ কেনং গোলাপ ইউটিউব চেনেলটো পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু এটা বিশেষ নতুন ভিডিঅ' লৈ পুনৰবাৰ আপোনালোক কাষ চাপিলৈ আজি এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাম আপোনালোকক আসাম কায়াকিং আৰু কেনং ট্ৰেইনিং চেণ্টাৰলৈ প্ৰদ্যুৎ বৰদলৈ ছাৰ কিয় আহিছে আৰু কি অপেনিং কৰিব বলক তেনেহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইফালে এমপি প্ৰদ্যুৎ বৰদলৈ ছাৰক আদৰিবলৈ আসাম কায়াকিং আৰু কেনং ট্ৰেইনিং চেণ্টাৰ সন্মুখত সকলো এনেকৈ সাজু হৈ আছে আৰু লগতে ইয়াতে খেলুৱৈ বন্ধু সকলো এনেকৈ শাৰী পাতি লাইনত ছাৰক আদৰিবৰ কাৰণে সকলো সাজু হৈ আছে যেহেতু ছাৰ আহি আছে আৰু খন্তেক সময় পিছতে আমাৰ ট্ৰেইনিং চেণ্টাৰত তেওঁ আহি উপস্থিত হ'ব সেয়ে সকলো সাজু হৈ আছে আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই যাম ছাৰ কিহৰ কাৰণে আমাৰ ট্ৰেইনিং চেণ্টাৰলৈ আহিছে কি অপেনিং কৰিব আৰু ইফালে নিশ্চয় দেখিছে আপোনালোকে প্ৰদ্যুৎ বৰদলৈ ছাৰ আহি আমাৰ ট্ৰেইনিং চেণ্টাৰ উপস্থিত হৈছে এতিয়া আচ্ছা Hello, কি খবৰ তোমালোকৰ ষ্টুডেণ্ট ক'ত পঢ়ি আছা তোমালোকে মানে কেনোয়িং এণ্ড কায়াকিং দুইটা মই মোৰ মনত আছে মই যেতিয়া নেশ্যনেল গেমছৰ আমি কায়াকিং এণ্ড কেনোয়িং পাতিছিলোঁ মই চেয়াৰমেন আছিলোঁ তেতিয়া আছে কাৰণবিলাক তেতিয়া আমি হেৰি কৰিছিলোঁ এইখিনিতে আপোনালোকক সকলোকে এটা কথা জনাওঁ যে এমপি ছাৰে আজি আমাৰ মাজলৈ অহা কাৰণটো হৈছে যিহেতু ছাৰে আমাৰ কায়াকিং আৰু কেনোয়িং ট্ৰেইনিং চেণ্টাৰলৈ এটা অপেন জিম আগবঢ়াইছে আৰু সেই অপেন জিমটোৰ আজি অপেনিং কৰিবলৈ ছাৰ আহি আমাৰ মাজত উপস্থিত হৈছে আৰু আজিৰ পৰা সকলো খেলুৱৈৰ লগতে ৰাইজৰ কাৰণে এই অপেন জিমটো মুকলি কৰি দিব আৰু Lights went down when you feel lost in your shadow. Don't feel alone, don't scream so loud. We are living in this cruel world. Broken but strong, gotta move on. You are not a bakery of life. Equip my soul, find the real gold. I'll fulfill what I started. Cold.
MP ছাৰে চাৰণ বিলখন চাই তেখেতে ছাৰক সুধিছিলে যে খেলুৱৈসকলে প্ৰশিক্ষণ লৈ থকা সময়ত কিবা অসুবিধাৰ সন্মুখীন হয় নেকি আৰু বিলখন কিমান দীঘল আছে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলে। আৰু ইফালে এতিয়া আহি সোমাইছে আমাৰ কায়াকিং আৰু কেনোয়িং বোট ষ্টেণ্ডত আৰু ছাৰে জানিব বিচাৰিছে যে কায়াকিং আৰু কেনোয়িং বোটবিলাকৰ দাম কিমান হয় আৰু কিমান চনতে অনা এই বোটবিলাক আৰু কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি আৰু নতুন বোট লাগে নেকি আমাৰ প্ৰশিক্ষক ছাৰৰ লগত কথা পাতি আছে। এতিয়া তেওঁ চাব বিচাৰিছে কায়াকিং আৰু কেনোয়িং বোটসমূহ কেনেকৈ চলোৱা হয় আৰু কায়াকিং কাক বোলে কেনোয়িং কাক বোলে ইয়াৰ ডিফাৰেন্স কি হয় তো সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছে আৰু আমাৰ প্ৰশিক্ষক ছাৰৰ লগত খেলটোৰ বিষয়ে ভালকৈ জ্ঞাত হ'বলৈ চেষ্টা কৰিছে তেওঁ। এইখিনিতে আপোনালোকক সকলোকে এটা কথা জনাই থওঁ, যিহেতু আমাৰ কায়াকিং আৰু কেনোয়িং ট্ৰেইনিং চেণ্টাৰত এখন মেচিন বোট আছে আৰু সেই বোটখন সকলোৱে এবাৰ উঠি চাবলৈ বিচাৰে আৰু সেয়েহে MP ছাৰ আমাৰ ট্ৰেইনিং চেণ্টাৰলৈ বহু দিনৰ মূৰত আহিছে আৰু সেয়েহে ভাবিলোঁ আমি এবাৰ উঠাই দিয়াটো ভাল হ'ব আৰু চাৰণ বিলখন এবাৰ মেচিন বোৰ্ডেৰে তেওঁ উপভোগ কৰক কেনেকুৱা হয়। আৰু এতিয়া আছে সম্বৰ্ধনা অনুষ্ঠান আৰু ইফালে সম্বৰ্ধনা অনুষ্ঠান চলি আছে। আমাৰ প্ৰশিক্ষাৰ্থীয়ে ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছো আমাৰ প্ৰশিক্ষাৰ্থী অখিল বৰদলৈ তেখেতক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছো আমাৰ চেণ্টাৰৰ পৰা যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আজি অসম চৰকাৰৰ পুলিচৰ পৰা আৰম্ভ কৰি অন্যান্য বিভাগত তেওঁলোকে চাকৰি পাবলৈ সমৰ্থ হৈছে। এই সুযোগতে আমি পৰিচালক অনন্ত বৰঠাকুৰ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰি আদৰণি জনাবৰ বাবে আমাৰ মৰিগাঁও জিলা কংগ্ৰেছৰ অৰ্গেনাইজেশ্যন জেনেৰেল ছেক্ৰেটাৰী আমাৰ ৰামকৃষ্ণ তামুলী দেৱক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা
আমাৰ মাজত MP ছাৰক এতিয়া দুআষাৰমান বক্তব্য আগবঢ়াবলৈ কোৱা হৈছে আৰু সেই বক্তব্য আপোনালোককো শুনাবলৈ চেষ্টা কৰিছোঁ মই ভবাই নাছিলোঁ যে মই সময়ত এই মৰিগাঁও জিলাক বা নগাঁৱক মই প্ৰতিনিধিত্ব কৰিম আমি 2007 চনত আমাৰ চৰকাৰ আছিলে তেতিয়া তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে তেতিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ ময়ো মন্ত্ৰী আছিলোঁ যে আমি অসমত নেশ্যনেল গেমছ পাতিম আৰু নেশ্যনেল গেমছ আমি পোন প্ৰথমবাৰৰ বাবে অসমত নেশ্যনেল গেমছ পতা হৈছিলে গোটেইবিলাক আন্তঃগাঁথনি যিমান আছে খেলাবিলাকৰ কাৰণে গোটেই আন্তঃগাঁথনি আমাৰ চৰকাৰৰ দিনতে আমি নিৰ্মাণ কৰিছিলোঁ আজি সৰু সজাই ষ্টেডিয়ামেই হওক APCR ষ্টেডিয়ামেই হওক বেলেগ বেলেগ খেলা ধূলাৰ কাৰণে যেতিয়া আমি আন্তঃগাঁথনি নিৰ্মাণ কৰিছিলোঁ মোৰ মনত আছে তেতিয়া মই গোটেই অভ্যৰ্থনা আৰু আয়োজক কমিটিৰ মই সভাপতি আছিলোঁ অসম চৰকাৰৰ মন্ত্ৰী হিচাপে আৰু তেতিয়া আমি এই চাৰণ বিলখন নিৰ্বাচন কৰিছিলোঁ কায়াকিং আৰু কেনোয়িঙৰ কম্পিটিশ্যনৰ কাৰণে আৰু সেই সময়ত একো সুবিধা নাছিলে এই চাৰণ বিলখন কেৱল আছে আৰু চাৰণ বিলখন প্ৰায় 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ মোৰ মনত আছে আমি আহি পেলাই আমাৰ নেশ্যনেল গেমছৰ তেতিয়া গোটেই ভাৰতৰ খেলুৱৈসকল আহিছিলে সৰ্বভাৰতীয় খেলুৱৈসকল আহিছিলে ইয়াতেই আমি নেশ্যনেল গেমছৰ কায়াকিং আৰু কেনোয়িং কম্পিটিশ্যনটো ইয়াত অনুষ্ঠিত হৈছিলে আৰু সেই সময়তে এই আন্তঃগাঁথনি আনকি যিবিলাক বোটবিলাক আছে কায়াকিং কেনোয়িঙৰ যিবিলাক আছে সেইবিলাকে তেতিয়াই ক্ৰয় কৰা হৈছিলে ছাৰ যিহেতু বহুত ব্যস্ততাৰ মাজত থাকে সেয়েহে আমাৰ মাজত বেছি সময় থাকিব নোৱাৰিলে আৰু আমি যিখিনি সময় পাইছোঁ আসাম কায়াকিং আৰু কেনোয়িং সকলো খেলুৱৈ খুবেই আনন্দিত হৈছোঁ আৰু আজি আমাৰ বাবে এটা ভাল লগা দিন আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ধন্যবাদ